নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ এটা চিম্পল গাহৰি মাংসৰ ৰেচিপি যোনটো কম সময়তে বনাই খাবলৈ পাৰি। ব'লকচোন চাওঁ এতিয়া মই ৰেচিপিটো কেনেধৰণে বনাইছোঁ। আৰু এই ৰেচিপিটোৰ বাবে ইনগ্ৰিডিয়েণ্টছ লাগিব কেপচিকাম, গাজৰ, পিঁয়াজ, শুকান জলকীয়া আৰু নহৰু আদা অকণমান আৰু লগতে মাংস। আপোনালোকে মন কৰিছেই চাগে স্ক্ৰীণত আমি অলপমান মাংস লৈ লৈছোঁ আৰু এইখিনি আমি নিমখ দিয়া গৰম পানীত ভালকৈ ধুই লৈছিলোঁ। আৰু অকণমান ডাঙৰ ডাঙৰকৈ কটা পিঁয়াজো লৈছোঁ, গোল গোলকৈ কাটা আছে দেখিছেই চাগে। আৰু এয়া আমি কেৰাহীখন পাতি ল'লোঁ, গৰম হ'বলৈ অকণমান দেৰি বাট চাইছোঁ আৰু এতিয়া অকণমান তেল দি দিছোঁ। আৰু তেল বহুত বেছিকৈ নালাগে, ইয়াত জাষ্ট কেৰাহীখনত অকণমান লগাই দিলে হৈ যায়। আৰু এয়া চাওক মাজত দেখিছে নহয় কেনেকৈ ৰাখিছোঁ। আৰু এয়া পিঁয়াজ, কেপচিকাম, গাজৰ আমি দি দিলোঁ। আচলতে পিঁয়াজ আমি লাষ্টত অকণমান এড কৰিম, কিন্তু বৰ্তমান অকণমান পিঁয়াজৰ ফ্লেভাৰটোতো আহিব লাগিব, সেইকাৰণে সৰু সৰুকৈ কাটি এনেকৈ দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। আৰু কেপচিকাম মিহলোৱা যিকোনো বস্তুতে বৰ ধুনীয়া এটা সুগন্ধ আহে নহয় জানো। এয়া চাওকচোন। আৰু এইখিনি অকণমান ভাজ খোৱাৰ পাছতেই আমি শুকান জলকীয়া কেইটা দি দিম। আৰু এতিয়া প্ৰায় ইয়াৰ কালাৰটো চেঞ্জ হৈছেই, মন কৰিছে চাগে সৰু সৰুকৈ কটা আছিলে। আৰু এয়া আমি এতিয়া শুকান জলকীয়া দি দিলোঁ। আৰু শুকান জলকীয়া আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পাৰে, আমি দিছোঁ 4টামান। আৰু ধুনীয়াকৈ লৰাই থাকিব লাগিব। আৰু প্ৰায় একেলগে এতিয়া আমি মাংসখিনিও দি দিছোঁ। আৰু এটা বস্তু আপোনালোকে মন কৰিব যাতে ফ্লেমটো হাই নহয়, ল'ৰ পৰা মিডিয়াম ফ্লেমত আপোনালোকে বনাব। আৰু চৰ্বি পিচকেইটা নিশ্চয় লোভনীয় হয় নহয় জানো। এতিয়া যিহেতু আমাৰ 3 মিনিটমান এনেকৈ লৰোৱা হ'ল, সেইকাৰণে এতিয়া আমি নিমখখিনি এড কৰি দিলোঁ। আৰু নিমখ সোৱাদ অনুযায়ী দিব, বৰ বেছিও নালাগে এই ৰেচিপিটোত, যিহেতু জোল নহয় সেইকাৰণে অলপ দিলে হৈয়ে যায়। আৰু আকৌ আমি ভালকৈ লৰাই দিব লাগিব। আচলতে গাহৰি মাংসৰ নিজা টেষ্ট আছে, কিন্তু যেতিয়া শুকান জলকীয়া, পিঁয়াজ আৰু কেপচিকামৰ লগত তাক মিক্স কৰা যায়, তাৰ টেষ্টটো আৰু ইনহেঞ্চ হৈ যায়, সেইকাৰণে খাই খুব ভাল লাগে এনেকৈ। কি ধুনীয়াকৈ ধোঁৱা ওলাই আছে আপোনালোকে মন কৰিছেনে। মোৰ পিছে দেখিয়ে আৰু গোন্ধটো পাই খাওঁ খাওঁৱে লাগিছে। এয়া জালুক, এয়া এতিয়া আমি সৰু সৰুকৈ কাটি লোৱা গাজৰ এড কৰি দিলোঁ। আৰু গাজৰখিনি যিহেতু সোনকালে সিজিবই সৰুকৈ কটাৰ কাৰণে। আৰু আচলতে আপোনালোকক প্ৰথমে দেখুওৱা নহ'ল, এই গাজৰখিনি হ'ল ফ্ৰ'জেন আইটেম, মানে আমি গাজৰ সংৰক্ষণ কৰিছিলোঁ আৰু ইয়াক ফ্ৰিজৰ পৰা ওলাই পেলাই অকণমান কাটি ইয়াতে মিক্স কৰি দিছোঁ। যদি সময় পাওঁ আপোনালোকক দেখুৱাম বাৰু কেনেকৈ সংৰক্ষণ কৰিছিলোঁ। বেছি সময় নাই আৰু এতিয়া আমাৰ মাংসখিনি সিজিব। আৰু যিহেতু উতলা পানীত আমি নিমখ দি পেলাই ভালকৈ ধুই লৈছিলোঁ, সেইকাৰণে প্ৰায় আধা সিজা ধৰণৰ হৈয়ে গৈছিলে। সেইকাৰণে এইখিনি বৰ বেছি সময় নালাগে আৰু। আপোনালোকে ইচ্ছা কৰিলে ভাতৰ লগতো এনেকৈ বনাই খাব পাৰে, কিন্তু আমি পিছে সুদাকৈ খাবলৈহে এনেকৈ ভাজি লৈছিলোঁ। সুদাকৈ খাবলৈ মোৰ বেছি ভাল লাগে। দৰ্শকসকল, মোৰ চেনেলত আগতেও বিভিন্ন ধৰণৰ গাহৰি মাংসৰ ৰেচিপি দিয়া আছে, ফ্ৰাই আৰু ৰেষ্টুৰেণ্ট ষ্টাইলত, ধাবা ষ্টাইলত আৰু নাগা ষ্টাইলত আৰু বিভিন্ন ধৰণে। আপোনালোকে যদি ভিডিঅ'খিনি বিচাৰে তেন্তে ওপৰৰ আই বাটনত আপোনালোকে ক্লিক কৰি দিলে হৈ যাব। আৰু আপোনালোকে স্ক্ৰীণত দেখিলেই চাগে আমি মান ধনিয়া এয়া দি দিছোঁ। আমি কটা নাই, এনেকৈ জাষ্ট আমি গাঁঠি এটা মাৰি মাৰি এনেকৈ দি দিছোঁ দুখিলা দুখিলাকৈ। আৰু পিঁয়াজ আপোনালোকে মন কৰিছিলে নহয়, গোল গোলকৈ যে এনেকৈ ৰাখিছিলোঁ আমি, এয়া এনেকৈ দি দিছোঁ। চাওকচোন কালাৰটো যে কিমান ধুনীয়া লাগিছে দেখিবলৈ কেৰাহীত। আৰু অকণমান লৰাই দি হৈয়ে যাব আৰু। এয়া চাওক পিঁয়াজৰ কালাৰে চেঞ্জ হৈ গ'ল দেখিলেনে। আৰু এতিয়া মাংসখিনি সিজি গ'ল আৰু এতিয়া হ'ল খোৱাৰ সময়।
চ' আমি খাবলৈ ওলাইছোঁ এতিয়া। চ' আমি এতিয়া খাবলৈ লৈছোঁ আৰু আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ভিডিঅ'জ যদি আৰু আপোনালোকৰ চাবলৈ মন তেন্তে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে যদি ভ্লগ ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে লেফ্ট ভিডিঅ'টো ক্লিক কৰিব, আৰু যদি আপোনালোকে ৰেচিপি ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে ৰাইট ভিডিঅ'টো ক্লিক কৰিব। আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'ৰে লগ পাম, তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।